হেল্ল' গাইছ, চাওকচোন মই এতিয়া য'ত কাম কৰি আছোঁ এই ঠাইখনৰ দৃশ্য। মই পিছফালে আছে এক্সকাভেটৰ মেচিন আৰু এইফালে আছে মিলাৰ গাড়ী মাল খালী কৰি আছে। গাইছ, এতিয়া বাজিলে দুপৰীয়া 1টা। দুপৰীয়া খানা উনা খাই তাৰপিছত 1 ঘণ্টা ৰেষ্ট। মই ভাবিলোঁ অকণমান আপোনালোকক এই ঠাইখনৰ দৃশ্য দেখাই দিওঁ। চাবিচোন ফ্ৰেণ্ড, কিমান ধুনীয়া ঠাই হয় এইখন। এইবিলাক জেগাতে কাম কৰিব লাগে ফ্ৰেণ্ড। মেচিন লাইনৰ কামবিলাক এনেকুৱাই। তাৰপিছত মই আগত গৈ আছোঁ, চাওকচোন পিছফালে কি ধুনীয়া দৃশ্য। তাৰপিছত এইফালে আছে মোৰ মেচিন আৰু এইফালে আছে মিলাৰ গাড়ী মাল খালী কৰি আছে। এইফালে ৱালৰ কাম চলি আছে, ৱালত মাল খালী কৰি আছে। আৰু এইফালে চাওকচোন ফ্ৰেণ্ড, মোৰ মেচিন খাৰা হৈ আছে। কি ধুনীয়া দৃশ্য হয়, চবফালে পাহাৰ পাহাৰ পাহাৰ, খালি পাহাৰে, ইয়াত প্লেন জেগা নায়েই। এইবিলাক পাহাৰ জেগাতে কাম কৰি কোনোমতে চলি আছোঁ আৰু গাইছ। তাৰপিছত ইফালে আহি দেখিলোঁ এটা ঘৰ আছে, বহুত পুৰণা। এইটো ঘৰ চাওকচোন, বহুত পুৰণা ঘৰ হয়। চাওকচোন ফ্ৰেণ্ড। তাৰপিছত মই তললৈ নামি আহিলোঁ। এই ঘৰটোৰ ভিতৰত বা কি আছে এতিয়া আপোনালোকক দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইটোৱে ঘৰ হয়, বহুত পুৰণা ঘৰ হয়। কি বা আছে ঘৰৰ ভিতৰত। তাৰপিছত ঘৰৰ ভিতৰত আহি সোমালোঁ, সোমাই কিনে দেখিলোঁ এইবিলাক কি ছবি আঁকিছে ফ্ৰেণ্ড। চাওকচোন, কিবা ভূতৰ ঘৰ নিচিনা লাগিছে এইবিলাক। কি ছবি এইবিলাক। মানুহ নাথাকে এইটো ঘৰত, বহুত পুৰণা ঘৰ হয়, জংঘলৰ মাজত আছে। কিমান দিনৰ পৰা আছে এইটো মই নাজানো। মই আজিহে প্ৰথম দেখিছোঁ, ইয়াতে কাম কৰি আছোঁ। এইবিলাক ভূতৰ ঘৰ নিচিনা লাগি আছে, চাওকচোন। এই ঠাইখনৰ নাম হ'ল হাফলং মাহুৰ। চব জংঘল জাগা, চব চাৰিওফালে জংঘলে জংঘল। এতিয়া মই লাহে লাহে আৰু ওপৰৰ ফালে উঠি আছোঁ আৰু। এতিয়া মই ওপৰত উঠি আছোঁ। ঘৰটোৰ ভিতৰত চাব লগা একোৱেই নাই। ওপৰত আছে মোৰ মেচিন। এতিয়া টাইম হৈ গ'ল আৰু লাহে লাহেকৈ ওপৰত উঠি আছোঁ মই। এতিয়া কাম ষ্টাৰ্ট হ'ব আৰু বেছি টাইম নাপাম মই ভিডিঅ' বনাবৰ কাৰণে। চাওকচোন কি ধুনীয়া দৃশ্য, চবফালে পাহাৰ, একদম পিয়ৰ অক্সিজেন। ইয়াত কোনো ধৰণৰ পলিউশ্যন নাই। আৰু ইফালে পিছফালে এটা স্কুল কৰে না কি হয় এইটো মই নাজানো। ইয়াতে কাম চলি আছে মোৰ মেচিন। চবফালে জংঘল পাহাৰ, ইয়াত চাব লগা একো নাই। তো ফ্ৰেণ্ড, আজিৰ ভিডিঅ'টো আৰু ইমানেই আছিলে। বাই বাই।